নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকৰ মৰম চেনেহৰ বাবে মোৰ ইউটিউব চেনেলটো আজিও জীয়াই আছে আৰু আপোনালোকৰ এই অভূতপূৰ্ব সঁহাৰিৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকৰ লগত পুনৰবাৰ আলোচনা কৰিম বুলি বিচাৰিছোঁ এটা বিষয়। সেই বিষয়টো হৈছে মনোসংযোগ। মই আগতেও ইয়াৰ বিষয়ত ভিডিঅ' বনাইছোঁ, আজি পুনৰবাৰ ভিডিঅ' বনাইছোঁ। এতিয়া এই ভিডিঅ'টো বনোৱাৰ কাৰণো আছে। কাৰণটো হৈছে মই যিহেতু শিক্ষা সমাজৰ লগত জড়িত, মই এগৰাকী শিক্ষক। মই কিছুমান এনেকুৱা ধৰণৰ মনস্তাত্ত্বিক বিষয় ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছোঁ বা তেওঁলোকক ক্লাছৰুমত মই দেখি আছোঁ। মোৰ মনলৈ কিছুমান ভাৱ আহি আছে আৰু সেই ভাৱবিলাকে মোক পুনৰবাৰ এনেকুৱা ভিডিঅ' বনাবলৈ বাধ্য কৰিছে। চাওক, যোৱা কিছুদিনৰ পৰা মই মনত কিছুমান চিন্তা চলি আছিলে আৰু সেই চিন্তাখিনিক আজি মই ভিডিঅ'টোৰ মাধ্যমত প্ৰকাশ কৰিব বিচাৰিছোঁ। মই দেখিবলৈ পাইছোঁ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বহুত কমি গৈছে, তেওঁলোকৰ মনোসংযোগ নাই। মই যে অকল পঢ়াৰ ক্ষেত্ৰতে কৈছোঁ কথাটো তেনেকুৱা নহয়। তেওঁলোকৰ মনোসংযোগ আচলতে তেওঁলোকৰ ব্যক্তিগত জীৱনতো নাই, তেওঁলোকৰ দৈনন্দিন জীৱনতো নাই আৰু তেওঁলোকে কৰিব খোজা যিকোনো কামত যদি তেওঁলোকে হাত দিয়ে তাতো তেওঁলোকে ফেইলিয়ৰ হয়, একমাত্ৰ এই মনোযোগ নোহোৱাৰ বাবে। চ' মনোযোগ যে তেওঁলোকৰ কমি গৈছে আৰু মনোযোগটো যে পুনৰবাৰ ঘূৰাই আনিব লাগে, এই ক্ষেত্ৰত মই ভাবোঁ তেওঁলোকক কিছু পৰিমাণে আমি উৎসাহিত কৰা উচিত। তেওঁলোকক আমি নিৰুৎসাহী কৰা উচিত নহয় আৰু তেওঁলোকক আমি দোষী কৰা উচিত নহয় যে তেওঁলোকৰ মনোযোগটো নোহোৱা হৈ গৈছে। তো তেওঁলোকৰ যে মনোযোগ নোহোৱা হৈ গৈছে, তেওঁলোকৰ মনোযোগটো তেওঁলোকে কেনেকৈ পুনৰবাৰ ঘূৰাই আনিব, হয়তো তেওঁলোকে নেজানে যে তেওঁলোকৰ মনোযোগটো নোহোৱা হোৱাৰ ফলত তেওঁলোকৰ এই সমস্যা হৈ আহিছে। গতিকে তেওঁলোকক পুনৰবাৰ মই এই ক্ষেত্ৰত কিছু টিপছ দিম বুলি ভাবিছোঁ আৰু আপোনালোকক মই পুনৰবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে ইয়াক শ্বেয়াৰ কৰিব যিকোনো ছাত্ৰ ছাত্ৰীৰ লগত, যাক হয়তো আপোনালোকে অবজাৰ্ভ কৰি আছে আৰু যাক হয়তো এই কথাখিনি বুজোৱা দৰকাৰ বুলি আপোনালোকে ভাবে। কাৰণ আপোনালোকে শ্বেয়াৰ কৰাৰ বিনিময়ত অকল যে মই ছাবস্ক্ৰাইবাৰ পাম বা ছাবস্ক্ৰাইবাৰ পাবৰ বাবে এইটো কাম কৰিছোঁ তেনেকুৱা নহয়। আপোনালোকে শ্বেয়াৰ কৰাৰ বিনিময়ত হয়তো প্ৰয়োজনীয় এই কথাখিনি যিকোনো এজন ছাত্ৰ বা ছাত্ৰীৰ ওচৰলৈ যাব, যাক হয়তো মই চিনি নাপাওঁ, যাক হয়তো মই জানি নাপাওঁ। গতিকে মই আপোনালোকক আগ্ৰহেৰে পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, মোৰ কথাখিনিৰ লগত যদি আপোনালোকে একমত হয়, আপোনালোকে শ্বেয়াৰ কৰিব। আচ্ছা, যি কি নহওক, এতিয়া চাওক, এই যে মনোযোগ নোহোৱা হৈছে আৰু মনোযোগ নোহোৱাৰ ফলত কি হৈছে সেই কথাখিনি পিছত আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰোঁ যে মনোযোগ কিয় নোহোৱা হৈছে। চাওক, এই যোৱা প্ৰায় 2 বছৰ 2.5 বছৰৰ আমি এটা কঠিন সময়ৰ মাজেৰে যুঁজি আছোঁ। আমি ক'ভিড মহামাৰীৰ নিচিনা এটা ডাঙৰ পৰিস্থিতি প্ৰায় পাৰ কৰি পেলাইছোঁ, যদিও সম্পূৰ্ণৰূপে পাৰ কৰা নাই, এতিয়াও কিছু পৰিমাণে হয়তো তাৰ প্ৰভাৱ আছে। এই যোৱা 2 বা 2.5 বছৰত আমি কি সমস্যা পাইছোঁ? আমি এনেকুৱা সমস্যা পাইছোঁ যে আমি সকলোৱে অনিচ্ছা সত্ত্বেও ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছে আৰু ডিজিটেল মাধ্যমৰ মাজেৰে আমি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। এই যিটো ডিজিটেল মাধ্যম, অৰ্থাৎ স্মাৰ্টফোনৰ কথা মই ইয়াত কৈছোঁ, মই ইণ্টাৰনেটৰ কথা ইয়াত কৈছোঁ, মই লেপটপ বা ডেস্কটপৰ কথা কৈছোঁ। সকলো ছাত্ৰ ছাত্ৰীয়ে আমি বাধ্য হৈ গ'লোঁ এই প্লেটফৰ্মৰ সৈতে জড়িত হৈ শিক্ষা লাভ কৰিবলৈ। কাৰণ ইয়াৰ এটা গুড ফেক্টৰ আছে। সেই গুড ফেক্টৰটো হ'ল আপুনি ঘৰত বহিয়ে ইণ্টাৰনেটৰ মাধ্যমেৰে আপোনাক প্ৰয়োজনীয় জ্ঞানখিনি আপুনি ল'ব পাৰে। আপোনাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে দিয়া ক্লাছবোৰ আপুনি লাইভ ল'ব পাৰে বা ইউটিউব বা তেনেকুৱা মাধ্যমৰ মাজেৰে ল'ব পাৰে। কিন্তু কথাটো হ'ল, এই যে অভ্যাসটো গঢ়ি লৈ উঠিল, এই অভ্যাসটোৰ লগত আৰু কেইটামান অভ্যাস আমাৰ গঢ়ি লৈ উঠিল। আমি নিয়মীয়াকৈ ইউটিউব বা তেনেকুৱা ভিডিঅ' প্লেটফৰ্মত ভিডিঅ' চোৱা আৰম্ভ কৰিলোঁ। আমি নিয়মীয়াকৈ এই যিটো নেট সংযোগ পাইছোঁ, এই নেট সংযোগটো ব্যৱহাৰ কৰি আমি আমাৰ আজৰি সময়খিনি পাৰ কৰিবলৈ গেম খেলিবলৈ আৰম্ভ কৰিলোঁ বা হয়তো চিনেমা চোৱা আৰম্ভ কৰিলোঁ। এইবোৰ মনোৰঞ্জনমূলক কামত আমি অংশগ্ৰহণ কৰিলোঁ। মই কোৱা নাই যে কেতিয়াও এইবোৰ বেয়া বা এইবোৰ আমাক প্ৰয়োজনীয় নহয়। আমাক মনোৰঞ্জন লাগে, জীৱনটো একঘেয়ামীৰ মাজেৰে পাৰ কৰিব নোৱাৰি, আমাক মনোৰঞ্জন লাগে। কিন্তু এই অত্যাধিক মনোৰঞ্জনৰ আসক্তিয়ে আমাক মোবাইল আসক্তলৈ ৰূপান্তৰিত কৰিছে। আপোনালোকে হয়তো ভাবি আচৰিত হ'ব বা হয়তো আপোনালোকে এই কথাখিনি যেতিয়া মই কওঁ আপোনালোকে হয়তো হাঁহিবও পাৰে মোৰ কথাখিনিত, কিন্তু কথাটো সঁচা যে এয়া কথাটোৱে সঁচা যে আমাৰ বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিয়ে হয়তো শৌচালয়লৈ গ'লেও মোবাইল ফোনটো লগত লৈ যায়। দৈনন্দিন জীৱনৰ সকলোখিনি সময় প্ৰায় তেওঁলোকে মোবাইলটোৰ লগত এটাচ্ড হৈ থাকে। মোবাইলটোৰ লগত তেওঁলোকে প্ৰায় সকলোখিনি সময়তে লৈ ফুৰে। তেওঁলোকে ডাইনিং টেবুলতো লৈ যায় খোৱা বোৱা কৰাৰ সময়ত, আৰু আনকি তেওঁলোকে হয়তো বাথৰুমতো লৈ যায়। এনেকুৱাও আমি ইনষ্টেঞ্চ দেখা পাইছোঁ। ফলত কি হৈছে, তেওঁলোকৰ জীৱনটো মোবাইল সৰ্বস্ব হৈ পৰিছে। এতিয়া কথাটো হ'ল, বহুতো ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকে হয়তো নেজানে যে মোবাইল ফোনটো তেওঁলোকে কিয় ইমান আসক্ত হৈ গৈছে। তেওঁলোকে হয়তো ভাবে যে মোবাইল ফোনটো তেওঁলোকক ষ্টাডিৰ কাৰণে লাগে, পঢ়া শুনাৰ কাৰণে লাগে। য়েছ, ডেট ইজ ৰাইট, ডেট ইজ পিয়ৰলি কাৰেক্ট। কিন্তু কথাটো হৈছে, ইয়াত কিছুমান এনেকুৱা ফেক্টৰো আছে যিটো হয়তো তেওঁলোকৰ মাক দেউতাকে নেজানে, অভিভাৱকে নেজানে। চ' কথাটো হ'ল এনেকুৱা, তেওঁলোকে যিটো ইণ্টাৰনেট পেক ইউজ কৰি আছে, সেই ইণ্টাৰনেট পেকটোৰ
ইউটিলাইজেশ্যনটো যদি ভুল ঠাইত হৈ আছে তেওঁলোকৰ এটা আসক্তিৰ জন্ম হ'ব কিয়নো আমি জানো যিবোৰ ৰংচঙীয়া বস্তু আছে যিবোৰ দেখিবলৈ বেছি ভাল লগা যেন বস্তু আছে যিবোৰ বেছি ইজি গোয়িং বস্তু আছে সেই বস্তুখিনিয়ে কিন্তু আমাৰ মনত আসক্তিৰ সৃষ্টি কৰে অকল যে ড্ৰাগছ বা এনেকুৱা নিচাযুক্ত বস্তুৱে আমাৰ নিচাৰ সৃষ্টি কৰে তেনেকুৱা নহয় আমাৰ মেণ্টেলিও কিছুমান নিচাৰ সৃষ্টি হয় যেনেকৈ ধৰক ৰাতি যেতিয়ালৈকে আমাৰ নেটপেকটো শেষ হৈ নাযায় তেতিয়ালৈকে আমাৰ টোপনি নাহে যেতিয়ালৈকে আমি দিনটোত নিজৰ পচন্দৰ মোবাইল গেমটো নেখেলোঁ তেতিয়ালৈকে আমাৰ টোপনি নাহে এতিয়া চাওক আমাৰ পৰীক্ষাৰ সময় আহিছে আমি হয়তো আমাৰ ফাৰ্ষ্ট টাৰ্মিনেল এক্সামিনেশ্যনটো দিবলৈ লৈছোঁ বা ইউনিট টেষ্ট পৰীক্ষাটো দিবলৈ লৈছোঁ বা হাফ ইয়াৰলি এক্সামটো দিবলৈ লৈছোঁ কিন্তু ষ্টিল এতিয়াও এনেকুৱা হৈ আছে বহুতো ছাত্ৰ ছাত্ৰী হয়তো স্কুললৈ অহা নাই ষ্টাডি লিভ লৈছে ঘৰত গৈ পেলাই পঢ়িম বুলি তেওঁলোকে ঘৰতে আছে কিন্তু দিনটো যে তেওঁলোকে ঘৰতে আছে দিনটো তেওঁলোকে নপঢ়ে তেওঁলোকে স্মাৰ্টফোনটো লৈ হয়তো তাত মোবাইলত গেম খেলিব হয়তো তেওঁলোকে স্মাৰ্টফোনটোৰ জৰিয়তে ইউটিউবত ভিডিঅ' চাব এনেকুৱা কিছুমান টাইম পাছিং এক্টিভিটিত তেওঁলোকে লাগি আছে এইটোৱে আমাৰ মনোযোগটো কেতিয়াও কনচেনট্ৰেট হ'বলৈ দিয়া নাই গতিকে চাওক মই আপোনাক অনুৰোধ জনাইছোঁ আপোনালোকে এটা কাম কৰিব পাৰে সেইটো হৈছে ন' টেকন'লজি আৱাৰ বুলি এটা কনচেপ্ট আছে তাক ব্যৱহাৰ কৰিব পাৰে এই কনচেপ্টটো মই এগৰাকী বন্ধুৰ মাধ্যমেৰে শিকিছিলোঁ এই কনচেপ্টটো এনেকুৱা হয় য'ত আপোনালোকে দিনটোত নিৰ্দিষ্ট 1 ঘণ্টা বা 2 ঘণ্টা বা 3 ঘণ্টা বা তাতকৈও বেছি যিখিনি সময় আপুনি বিচাৰে যে যিখিনি সময়ত আপুনি সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ কামটো কৰিব ল'ব সেইখিনি সময়ৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনটো সম্পূৰ্ণৰূপে ছুইচ অফ কৰি দিব নাইবা তাৰ পৰা চিমখন ইজেক্ট কৰি দিব বা চিমখন উলিয়াই দিব নাইবা সেই স্মাৰ্টফোনটোৰ ডাটাটো অফ কৰি দিব নাইবা আপুনি যদি সেইখিনিও কৰিব নোৱাৰে আপুনি স্মাৰ্টফোনটো আপোনাৰ নিজৰ দেউতা বা মাৰ হাতত সঁপি দিব আৰু সেইখিনি সময় আপুনি নিজৰ মনটোক দৃঢ় কৰি ল'ব যে এইখিনি সময়ত মোক কোনো প্ৰযুক্তিৰ দৰকাৰ নাই মোক কোনো ফাষ্ট ইণ্টাৰনেটৰ দৰকাৰ নাই মোক কোনো ফাষ্ট কানেক্টিভিটিৰ দৰকাৰ নাই আৰু এইখিনি সময়ত মোৰ একমাত্ৰ দৰকাৰ এইটোৱে আছে যে যিখিনি প্ৰশ্ন উত্তৰ মোক শিক্ষকে কৰিব দিছে যিখিনি কুৱেশ্যন এনচাৰ মোক ইতিমধ্যে মই লিখি লৈছোঁ বহীত সেইখিনি মই মুখস্থ কৰিম বা মই সেইখিনি প্ৰেক্টিছ কৰিম সেনেকৈ যদি আপোনালোকে দিনটোত ন' টেকন'লজি আৱাৰ কনচেপ্টটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব ন' টেকন'লজি আৱাৰ অৰ্থাৎ সেইখিনি সময়ত আপুনি কোনো তথ্য প্ৰযুক্তিৰ লগত জড়িত মাধ্যম ইণ্টাৰনেটেই হওক স্মাৰ্টফোনেই হওক লেপটপেই হওক টেবলেটেই হওক নাইবা টেলিভিশ্যন ব্যৱহাৰ নকৰিব ফৰেন কাণ্ট্ৰিবিলাকত ন' টেকন'লজি আৱাৰটো অফিচিয়েল ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তেওঁলোকে নিজৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিবলৈ উৎপাদন বৃদ্ধি কৰিবলৈ দিনটো নিৰ্দিষ্ট 1 বা 2 ঘণ্টাৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ এনেকুৱা যোগাযোগ বন্ধ কৰি দিয়ে আৰু তেওঁলোকক কাৰ্যালয়ত সেইখিনি সময়ত তেওঁলোকে বিচৰা আটাইতকৈ বেছি উৎপাদনক্ষম যিটো কাম তেওঁলোকে কনচেনট্ৰেট কৰিব বিচাৰে সেইটো কাম কৰিবলৈ দিয়ে আৰু এইকেইটা কনচেপ্টে আপোনালোকে যদি ব্যৱহাৰ কৰে আপোনালোকৰ হেৰাই যোৱা মনোযোগটো লাহে লাহে অতি লাহে লাহে কিন্তু ঘূৰি আহিবই যে এইটো চিয়'ৰ হয়তো একেদিনে আপুনি তাৰ ফল নাপায় কিন্তু আপুনি যদি 20 দিন 25 দিন বা 21 দিন বা 30 দিন আপুনি প্ৰেক্টিছ কৰে নিশ্চয় আপুনি ঘূৰাই পাব মই আপোনালোকক প্ৰথম টাৰ্গেট দিছোঁ আপোনালোকে 21 দিন ট্ৰাই কৰক আপোনালোকে ৰাতিপুৱা উঠক 5টা বজাত 5টা বজাৰ পৰা 7টা বজালৈ এই 2 ঘণ্টা আপুনি কোনো কাৰণত যাতে আপোনাৰ ফোনটো নুচুৱে আপুনি দৃঢ়প্ৰতিজ্ঞ হওক আপুনি স্থিতপ্ৰজ্ঞ হওক আপুনি নিজকে নিজে এইটো প্ৰমিছ কৰক যে আপুনি ন' টেকন'লজি আৱাৰ ব্যৱহাৰ কৰিব আৰু আপুনি আপোনাৰ পঢ়া টেবুললৈ পুনৰ আগুৱাই যাব চাওক আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে অলপ মটিভেট কৰিব চেষ্টা কৰিছিলোঁ আৰু মই ভাবোঁ আপোনালোকে যদি মোক ভাল পায় মোৰ কথাখিনি ভাল পায় আপোনালোকে মোৰ কথাখিনি মানি চলিব গতিকে মই সকলো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ অনুগামী মোৰ ফলোৱাৰ্ছসকলক মই ক'ব বিচাৰিছোঁ আপোনালোকে ন' টেকন'লজি আৱাৰ ব্যৱহাৰ কৰক আৰু বৰ্তমান যুগত যিটো আপোনালোকৰ সমস্যা চলি আছে ডিষ্ট্ৰেকশ্যন ইন ইয়'ৰ মাইণ্ড তাক নোহোৱা কৰিব চেষ্টা কৰক আপোনালোকে নিজৰ স্মাৰ্টফোনটো বা তেনেকুৱা যিবিলাক ডিজিটেল ডিভাইচ আছে সেই ডিভাইচবিলাক দিনটোৰ যিখিনি সময়ত আপুনি আপোনাৰ কামটো ব্যৱহাৰ কৰিম বুলি আপোনাৰ কামটোত কনচেনট্ৰেট কৰিম বুলি ভাবিছে সেইখিনি সময়ৰ কাৰণে সম্পূৰ্ণৰূপে তাক আনৰ ওচৰত হস্তান্তৰ কৰক নাইবা আপোনাৰ যদি মনৰ কণ্ট্ৰল ঠিকেই আছে আপুনি তাৰ চিমখন উলিয়াই দিয়ক বা ডাটাটো অফ কৰক কৰি আপুনি কনচেনট্ৰেট কৰক মই আপোনালোকক এইটো কথাৰ নিশ্চিতি প্ৰদান কৰিছোঁ আপুনি একেদিনাই নোৱাৰে কিন্তু যদি মিনিমাম 21 দিনো আপুনি কৰিব পাৰে আপুনি আপোনাৰ হেৰাই যোৱা মনোযোগ ঘূৰাই পাব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই পুনৰবাৰ কৈছোঁ তোমালোকে নিজৰ পঢ়া টেবুললৈ পুনৰ উভতি যোৱা কাৰণ এই সময় যদি এবাৰ হেৰুৱাই পেলোৱা সি পুনৰবাৰ উভতি নাহিব জীৱনৰ এই স্তৰটো তুমি পুনৰবাৰ উভতাই নোপোৱা গতিকে মই এটা আপোনালোকক মেছেজ দিব বিচাৰিছিলোঁ আৰু মেছেজটো দিয়াটো মোৰ উদ্দেশ্য আছিলে যদিহে আপোনালোকে চাই মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো মোৰ লাইক কৰিব আৰু যদি আপোনালোকৰ কোনো ছাজেশ্যনছ আছে কোনো ফিডবেক আছে আপোনালোকে যদি কোনো ধৰণৰ টপিক শ্বেয়াৰ কৰিব বিচাৰিছে মোৰ লগত আলোচনা কৰিব বিচাৰিছে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেল মই মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু মোৰ কমেণ্ট বক্স সদায় আপোনালোকৰ কাৰণে খোলা আছে ধন্যবাদ পুনৰবাৰ লগ পাম বুলি আশা ৰাখিছোঁ আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ